নমস্কাৰ মোৰ ইউটিউব চেনেল মাজুলী বাবু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বহুদিন ভিডিঅ' দিয়া হোৱা নাছিল। আজি ঘৰত আহিছো। আমাৰ ঘৰত খুৰাই কাঠৰে মূৰ্তি বনাই আপোনালোকক দেখুৱাম বুলি ভাবিছো। বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। এইটো হৰিণা কাঠৰে বনাইছে। এইটো হৰিণা কাঠৰে বনাইছে। এইটো গড় কাঠৰে বনাইছে। এইটো গড় মহাত্মা গান্ধী। এইটো হৰিণা জাপিৰে বনাইছে। জাপি আছে হৰিণা কাঠৰে বনাইছে। চাওক পিছফালটো দেখুৱাই দিছো। কাঠৰে বনাইছে হৰিণা। এইটো যঁতৰ। এইটো মহাত্মা গান্ধী কাঠৰে বনাইছে। চাওক পিছফালটো দেখুৱাই দিছো। এইটো ভূপেন হাজৰিকা। সম্পূৰ্ণকৈ বনোৱা হোৱা নাই, বনাই আছে। তাৰপিছত এইটো আইতা। আমাৰ ঘৰৰ আইতা আছিল, এতিয়া বাৰু নাই, ঢুকাইছে। আইতাৰ মূৰ্তি এটা বনাই থৈ দিছিলে। এইটো আমাৰ আইতা। তাৰপিছত এইটো পদুম ফুল। বিজেপিয়ে পদুম ফুল বনাইছিলে। এইটো গ্লাছৰ ভিতৰত আছে। বাকী ফুলটো হৈছে কাঠৰ, কিন্তু গ্লাছৰ ভিতৰত ফিটিং কৰি বনোৱা হৈছে। আৰু এইটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো চাওক কাঠৰ এইবিলাক বস্তু বনাইছে ঘৰতে, আপোনালোকক দেখুৱাইছো। আৰু এইটো মহাত্মা গান্ধী। এইটো ডাঙৰকৈ বনাইছে। এইটো নাচনী। এইটো সৰু মহাত্মা গান্ধী আৰু পিছৰটো ডাঙৰ। আৰু এইটো নাচনী। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।